অঁ আহক কোননো বাৰু খোলা আছে দৰ্জা অঁ বাইদেউ আহকচোন একো নহয় আহক বহক বহিব পাৰিব একো নহয় বহক অঁ আপুনি লোনৰ পৰা আহিছে অঁ লোনৰ পৰা আগতে আহিছিল কিন্তু মই লোনটো লোৱা নাছিলোঁ মই তেতিয়া বুজি পোৱা নাছিলোঁ এতিয়া কওকচোন লোনটো কি হিচাপত কেনেকৈ কি কৰিব মই আগতে লোন লৈ পোৱা নাই কিন্তু মোৰ মিছেছে লৈছে এবাৰ নাই এতিয়া মাকৰ ঘৰত গৈছে গৰম বন্ধ নহয় অঁ আচ্ছা এনেই মোক কৈ গৈছে যে মানে ঘৰত কোনো নাথাকিলে কিন্তু কাকো সোমাব নিদিবা আজিকালি পৰিৱেশ বেয়া চুৰটো হৈ থাকে অঁ মই ভাবিছোঁ তাৰে কাৰণে আমাক ভোটাৰ আইডি কাৰ্ড লাগিব আৰু পান কাৰ্ড লাগিব আৰু আপোনাৰ যিখিনি ডকুমেণ্টছ আছে আপুনি দিব পাৰে মোৰতো ডকুমেণ্টছ আধাৰ কাৰ্ড এইবোৰ চব এই নিগনিয়ে যোৱা বছৰ খাই দিলে আপোনাৰ নিগনি খাইছে যদি আপুনি লোন ল'ম বুলি কয় মোক কিয় মাতিছিল কওক ঘৰত কোনো নাছিল কথাটো পাতো টাইম পাছ লোনৰ মানুহ টাইম পাছ কৰাত ভাল বহুত কথা পাতে আমাৰো এটা সংসাৰ আছে আপুনি জানিছেনে নহয় এতিয়া মই এতে বহি ল'ব লাগিব এতিয়া আপুনি কওক সঁচা কথা ক'ব দেই দাদা মই লোনৰ কাৰণে আহিছোঁ নহ'লে বেংকৰ মানুহে মোক ওলাই দিব নহয় মানে মই ভাবিছোঁ কি লোনৰ মানুহে বহুত কথা পাতে সময়বোৰ বহুত নষ্ট কৰে মানুহৰ গতিকে ইমান সময় নষ্ট কৰে মই ভাবিছোঁ আজি ময়ে সময়বোৰ নষ্ট কৰোঁ সিহঁতৰ আপুনি এনেকুৱা কথা কিয় ক'ব মই দেখিছোঁ এই লোনৰ মানুহখিনি আহি আহি আমাৰ মাথা খাই দিয়ে গতিকে আজি মই মাথা খাম দাদা এটা কথা কওঁ কোৱা আপোনাৰ ভোটাৰ কাৰ্ডটো নালাগে পান কাৰ্ডটো নালাগে জীৱনত প্ৰথমবাৰ এইটো কথা শুনিলোঁ দেই মোৰ নিগনিয়ে খাই দিলে যোৱা বছৰ ভোটাৰ আইডিখন জানে আৰু মোৰ যে আধা মুখখন খাই দিলে চিনিয়ে নাপায় এতিয়া মই এনে কোন দাদা আপোনাক এটা কথা আপুনি এটা বহীত চাইন মাৰি দিব নেকি চাইন কেনেকৈ চাইন মাৰিম সেই সেইটো তেতিয়া পান কাৰ্ড আধাৰ কাৰ্ড ডকুমেণ্টছ নহ'লেও হৈ যায় আৰু তাৰ কাৰণে চাইন সেই ৰাতিপুৱাই যি মানে মই কিবা কৰি বিচনাৰ পৰা উঠিছোঁ এতিয়ালৈ মোৰ ৰেষ্টেই পোৱা নাই গতিকে ৰেষ্ট নাপালেতো আৰু মই চাইন কেনেকৈ মাৰিম দাদা আপোনাৰ তিৰোতাজনী থাকিলে বৰ ভাল আছিল তাইতো মোতকেও কামোৰ নাথাকাৰ কাৰণেই ভাল হৈছে কি কোৱা একদম ৰিয়েলি আপোনাৰ মানে छोटे छोटे नन्हे नन्हे परी है क्या আছে এ 5 পাণ্ডৱ আছে 5 পাণ্ডৱ আছে এই 5 পাণ্ডৱ এটা গেছে ঘরে এটা গেছে বাইরে এটা গেছে কাছের ঘরে আর বাকি থাকিল দুইটা এটা কথা ক আপুনি সাইনটো মাৰি দিব নেকি নিদিয়ে যদি মই টাইম পাস কৰি নথকো মই যাওগে হেৰি চাহ খাব নেকি বনাই যদি বনাও কাকো বহিছো আপুনি গাখীৰ দিয়া চাহ খায় নে লাল চাহ খায় বহ গাখীৰ দিয়া চাহ খায় নে লাল চাহ খায় মই আকৌ গাখীৰ দিয়া চাহ খাওঁ আমাৰ এখেতে মানে লাল চাহ খাবই নিদিয়ে চেনি দিয়া খায় নে চেনি নিদিয়া খায় আপুনি যিখিনি চেনি দিলে ন মোৰ সুগাৰে হ'ব যেন লাগিছে আৰু চেনি নালাগে দিয়ক আচ্ছা আপুনি কাপত খাব নে গিলাছত খাব বহুতে আকৌ সেই মোক এৰে ওপৰতে দি নিদিয়ে কিয় মোৰ গৰম কৰি আপুনিতো আপোনাৰ টিউটাৰতকেও আপুনিয়ে বেছি কামৰ যেন পাইছোৱে হেৰি আপুনি আকৌ হেৰি কিছুমানে আকৌ চাহটো চাহপাত অলপমান কম খায় চাহপাত বেছি খায় আপুনি কি খাব মোক যেনেকৈ টিউটাৰ মানুহে আপোনাক চাহ খুৱাই বনাই ন আপোনাৰ কিবাজনী ৱাইফজনী আচ্ছা তাই আকৌ পানীহে খায় পানী খাব পানীয়ে দিয়ক পানীটো এতিয়া মিঠা ঠাণ্ডা পানী খাব নে আপুনি গৰম পানী খাব পিছে হ'লে এই ঠাণ্ডা বতৰত পুৰা আইচ লগোৱা ঠাণ্ডা পানী খাই বৰ ভাল লাগে আচ্ছা আইনাৰ গিলাছত খাব নে আপুনি ষ্টিলৰ গিলাছত খাব মই আইনাৰ গিলাছতে খাম দিয়ক কিছুমানে আকৌ ষ্টিলৰ গিলাছত ভাল পায় মই এটা কথা কওঁ আপুনি এনেকৈ টাইম বৰবাদ কৰিব কাৰণে আপুনি এইখন দেশত আহিছে নেকি মই বহুত চাইছোঁ আমাক বহুত কামোৰ দিয়ে এই ইঞ্চুৰেঞ্চৱালী বাইদেউবোৰে গতিকে নামটো কওক মোৰ নামটো হলধৰ
গাঁও আনাধোৱা পাৰা হলধৰ এইটো পুৰা আপোনাৰ সাইনটো পুৰা কপি কৰি দিছো এতিয়া মই কেছ দিম আপোনাৰ লগত কেছ নিদিব কিয় কেছ নিদিব কওকচোন বহুত কথা আছে কেছ নিদিব কিয় কাৰণ মই নিজেই অচি নমস্কাৰ অচি ছাৰ হ'ব হ'ব ছাৰ, আপোনাক একদম